বিভাৱ কাক বোলে, বিভাৱ কেইবিধ আৰু কি কি? যিবোৰ উপাদানে সহৃদয় পাঠকৰ হৃদয়ত অৱচেতনভাৱে থকা স্থায়ী ভাৱসমূহক জগাই তোলে সেইবিলাকক বিভাৱ বোলে। উদাহৰণস্বৰূপে ক্ৰোধ মানুহৰ হৃদয়ত থকা এটি স্থায়ী ভাৱ। কিন্তু প্ৰত্যেকটো মুহূৰ্ততে মানুহৰ মনত ক্ৰোধভাৱ নাথাকে। কিন্তু বেণীসংহাৰ নামৰ বীৰ ৰসপ্ৰধান নাটকখনত ভীমসেনৰ খঙাল চৰিত্ৰ চাই শান্ত মানুহ এজনৰ মনতো ক্ৰোধৰ সঞ্চাৰ হ'ব পাৰে। এই ক্ষেত্ৰত যি উপাদানে পাঠকজনৰ মনত থকা ক্ৰোধৰূপী স্থায়ী ভাৱক জগাই তুলিলে তাকে বিভাৱ বুলি কোৱা হয়। বিভাৱ দুবিধ, আলম্বন বিভাৱ আৰু উদ্দীপন বিভাৱ। আলম্বন বিভাৱ হৈছে যি ব্যক্তি বা বস্তুক বিষয় কৰি ৰতি আদি স্থায়ী ভাৱবোৰ জাগ্ৰত হয় তাকে আলম্বন বিভাৱ বোলে। যেনে প্ৰেমিকৰ হৃদয়ত সৃষ্টি হোৱা ৰতি বা অনুৰাগৰ আলম্বন বিভাৱ হ'ল প্ৰেমিকগৰাকী। একেদৰে প্ৰেমিকাৰ ক্ষেত্ৰত আলম্বন বিভাৱ হ'ল প্ৰেমিকজন। মহাকবি কালিদাসৰ অভিজ্ঞান শকুন্তলম নাটকখনত যেতিয়া শকুন্তলাক দেখি আশ্ৰমত উপস্থিত হোৱা ৰজা দুষ্যন্তৰ মনত ৰতিভাৱ জাগ্ৰত হয় তেতিয়া শকুন্তলা হ'ল আলম্বন বিভাৱ। উদ্দীপন বিভাৱ। আলম্বন বিভাৱেৰে জাগ্ৰত স্থায়ী ভাৱবোৰ যিবোৰ উপাদানেৰে পৰিপুষ্ট হয় সেইবোৰক উদ্দীপন বিভাৱ বোলে। উদাহৰণস্বৰূপে বসন্ত ঋতু, মলয়া বতাহ, চন্দ্ৰালোক, কুলি চৰাইৰ মাত, ভ্ৰমৰৰ গুঞ্জন আদি উদ্দীপন বিভাৱৰ উদাহৰণ।